কৃষ্ণই কৈছে তোমালোকে নিজৰ জীৱনটোক লৈ ইমান চিন্তিত নহবা, কিয়নো মই তোমালোকক সৃষ্টি কৰিছোঁ যেতিয়া তোমালোকৰ কাৰণে ভাল কিবা এটাতো চিন্তা কৰি থৈছোঁ। ভাবকচোন, নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে যেনেদৰে আটাইতকৈ ভাল কিবা এটা কৰিব বিচাৰে, সন্তানৰ জীৱনটো ভাল হোৱাটোক লৈ তেওঁলোকে চিন্তিত হয়, ভাল কৰ্মৰ দ্বাৰাই সন্তানৰ জীৱনটো সুন্দৰ হোৱাটো বিচাৰে, ঠিক তেনেকৈ ভগৱানেও আমাৰ জীৱনটো ভাল হোৱাকৈ কিবা এটা চিন্তা কৰি নিশ্চয় ৰাখিছে। গতিকে আমি আমাৰ জীৱনটোক লৈ বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। আমাৰ যিটো ভাল হ'ব সেইটোহে ভগৱানে কৰিব। আমি যিটো ভাল পাওঁ সেইটো ভগৱানে কেতিয়াও নকৰে, কাৰণ আমি ভাল পোৱাটোত হয়তো আমাৰ ভৱিষ্যতটো সুন্দৰ নহ'বও পাৰে, কিন্তু ভগৱানে এনেকুৱা এটা সুন্দৰ চিন্তা কৰি ৰাখিছে যিটো আমাৰ কাৰণে ভাল হ'ব।